প্ৰতিখন দেশৰে নিজৰ কালচাৰ, লাইফষ্টাইল আৰু ৰুলছবোৰ বেলেগ বেলেগ। মানুহ য'তেই নাথাকক কিয় সেইখন দেশৰ নীতি নিয়মবোৰ আঁকোৱালি লৈহে জীৱন কটাব লাগে। পৃথিৱীত এনেকুৱা কিছুমান দেশ আছে য'ত মানুহৰ লাইফষ্টাইলটো অতি উন্নত হয়, কিন্তু তাৰ বিপৰীতে এনেকুৱা কিছুমান ঠাই আছে য'ত মানুহৰ লাইফষ্টাইলটো অতিকে বেকাৰ হয়। ভাৰতীয় নাগৰিক হিচাপে ভাৰতবৰ্ষত আমি কিমান স্বাধীনতাৰে জীয়াই আছোঁ সেয়া আপুনি মই নিশ্চয় জানো। আমি মন গ'লেই নাচিব পাৰোঁ, ফুৰিব পাৰোঁ, মোবাইল ইণ্টাৰনেটৰ মাজত আমাৰ জীৱনটো পাৰ কৰিব পাৰোঁ। ইমানখিনি পোৱাৰ পাছতো কেতিয়াবা চৰকাৰখনলৈ কিছুমান কথাত বৰকৈ খং উঠে। লাইচেন্সখন উলিয়াবলৈ গৈ যেতিয়া দ্বিতীয় অফিচলৈ দৌৰি থাকিবলগীয়া হয়, ঠিক তেনেকুৱা ধৰণৰ। কথা এষাৰো আছে, যিমান পায় সিমান নাতে। আচলতে আমি গৌৰৱ কৰিব লাগে যে আমি এনেকুৱা এখন দেশত জন্ম ল'লোঁ য'ত আমি নিজৰ ইচ্ছামতে বহুতো কামেই কৰিব পাৰোঁ। কিন্তু এইখন পৃথিৱীতে এনেকুৱা এখন দেশ আছে য'ত মানুহ ঘৰৰ পৰা ওলাবলৈ চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'বলগীয়া হয়। আজি আমি আলোচনা কৰিম নৰ্থ কোৰিয়াৰ বিষয়ে। নৰ্থ কোৰিয়া চীন আৰু ৰাছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ, য'ত পপুলেশ্যন হৈছে 2.5 কোটি। ইয়াৰে 70% মানুহ দৰিদ্ৰতাৰ মাজত জীয়াই আছে। নৰ্থ কোৰিয়া এখন গণতান্ত্ৰিক দেশ যাৰ অফিচিয়েল নাম হৈছে ডেম'ক্ৰেটিক পিপলছ ৰিপাব্লিক অফ কোৰিয়া। প্ৰতি 5 বছৰৰ মূৰে মূৰে নৰ্থ কোৰিয়াত নিৰ্বাচন হয় আৰু নৰ্থ কোৰিয়াৰ জনসাধাৰণে তাত ভোট দিয়াটো বাধ্যতামূলক হয়। কিন্তু আচৰিত কথাটো হ'ল যে নৰ্থ কোৰিয়াৰ জনসাধাৰণৰ বাবে কিম জং উনৰ বাদে বেলেগ প্ৰতিদ্বন্দ্বীক ভোট দিয়াৰ কোনো কথাই নাহে। য'ত নৰ্থ কোৰিয়াৰ কথা আহিব তাত বৰ শাসনৰ কথা নিশ্চয় আহিবই। নৰ্থ কোৰিয়াৰ শাসক কিম জং উনৰ বিপক্ষে মাত মতাৰ অৰ্থ হ'ল নিজৰ বিপদ নিজে মাতি অনা। এই ক্ষেত্ৰত কিম জং উনে নিজৰ খুৰাককো ক্ষমা কৰা নাছিল। তেওঁৰ বিপৰীতে মাত মতাৰ বাবেই 120টা ভোকাতুৰ কুকুৰৰ মাজত ঠেলি দি তেওঁক হত্যা কৰা হৈছিল। নিজকে পৃথিৱীৰ পৰা বেলেগ দেখাবলৈ 1912 চনত কিম ইল চঙৰ জন্মদিনৰ পৰা ধৰি নৰ্থ কোৰিয়াৰ কেলেণ্ডাৰ চেঞ্জ কৰা হৈছিল। যিটো সময়ত পৃথিৱী 2019 বৰ্ষত জীয়াই আছে, সেইটো সময়ত নৰ্থ কোৰিয়া 107 বৰ্ষত জীয়াই আছে। সাধাৰণতে কি হয়, যদি কোনো সন্তান জন্ম হয় তেওঁক মাক দেউতাক অথবা কোনো সম্পৰ্কীয় এটা ধুনীয়া নাম দিয়ে, যিটো তেওঁৰ চিৰ জীৱনৰ কাৰণে থাকি যায়। কিন্তু নৰ্থ কোৰিয়াৰ ক্ষেত্ৰত সেয়া কেতিয়াও হ'ব নোৱাৰে। যদি সন্তান জন্ম হয় তেওঁৰ কি নাম হ'ব সেয়া চৰকাৰে নিৰ্ধাৰণ কৰা কিছুমান নামৰ পৰাহে বাছি লৈ ৰাখিব পাৰিব। আজিৰ দিনত মানুহে কাম কৰাতকৈ নিজক সজাই পৰা ৰখাত বেছি গুৰুত্ব দিয়ে। এই ক্ষেত্ৰত চুলিখিনিৰ কথাই বেলেগ বেলেগ ধৰণৰ চুলিৰ ডিজাইন আমি আমাৰ নিজৰ ইচ্ছামতে বনাই ল'ব পাৰোঁ। কিন্তু যদি আপুনি নৰ্থ কোৰিয়াৰ হয় তেনেহ'লে আপুনি কেৱল চৰকাৰে নিৰ্ধাৰণ কৰা 28টা টাইপৰ হেয়াৰ কাটৰ ভিতৰতহে আপুনি আপোনাৰ নিজৰ চুলিৰ ডিজাইনটো ৰাখিব পাৰিব। তাৰে 10টা ল'ৰাৰ বাবে আৰু 18টা ছোৱালীৰ বাবে। যদি আপুনি ভুলতো কিম জং উনৰ দৰে চুলি কাটে তেনেহ'লে জেলৰ হাৱা খাবলৈ আপুনি সাজু হৈ থকাটো ভাল হ'ব। দিন অথবা ৰাতি নৰ্থ কোৰিয়াৰ ৰাস্তা সদায় খালী। সেইবাবে নৰ্থ কোৰিয়াৰ ৰাস্তাত সৰু ল'ৰা ছোৱালীবোৰক কেতিয়াবা খেলি থকাও দেখা পোৱা যায়। গান শুনি আমি সকলোৱে ভাল পাওঁ। সুখ দুখৰ প্ৰতিটো সময়ত গানবোৰ আমাক খং দিয়ে। যিটো সময়ত নৰ্থ কোৰিয়াৰ ভাতৃৰাষ্ট্ৰ ছাউথ কোৰিয়াৰ গংগম ষ্টাইলে সমগ্ৰ পৃথিৱীত জনপ্ৰিয়তা অৰ্জন কৰিলে, সেইটো সময়ত নৰ্থ কোৰিয়াৰ জনসাধাৰণে তেওঁলোকৰ কেৱল ৰাষ্ট্ৰীয় সংগীত শুনিয়েই জীৱন পাৰ কৰিবলগীয়া হয়। নৰ্থ কোৰিয়াত প্ৰায়বিলাক মানুহে গাড়ী লোৱাৰ কথা ভাবিবই নোৱাৰে, আৰু যদি কোনোবাই লৈছেও গাড়ীখন চলাবৰ বাবে লাইচেন্সখন এপ্ৰুভেই কৰা নহয়। আৰু যদি কোনোবাই এপ্ৰুভ কৰিও লয় তেন্তে সেইখন লৈ এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ চৰকাৰৰ পাৰ্মিশ্যন লৈহে যাব পাৰিব। আমাৰ যদি মন যায় আমেৰিকাৰ কোনো ব্যক্তিৰ লগতো আমি ফোন যোগেৰে কথা পাতিব পাৰোঁ। নৰ্থ কোৰিয়াত 2007 চনত এজন মানুহক এইবাবে হত্যা কৰিছিল কাৰণ তেওঁ ইণ্টাৰনেশ্যনেল কল কৰিছিল। ইণ্টাৰনেশ্যনেল কল কৰাটো নৰ্থ কোৰিয়াত বেণ্ড আছে। যদি কোনো পৰিয়ালৰ কোনোবা এজন ব্যক্তিয়ে অপৰাধমূলক কাম কৰে তেন্তে তাৰ শাস্তি তেওঁলোকৰ 3টা জেনেৰেশ্যনে ভোগ কৰিবলগীয়া হয়। জিন্স আমি সকলোৱে ভাল পাওঁ, কিন্তু সেই জিন্স নৰ্থ কোৰিয়াত বেণ্ড আছে। যদি আপুনি জিন্স পিন্ধি নৰ্থ কোৰিয়াত ঘূৰি ফুৰা কোনোবাই দেখে তেন্তে আপোনাক যে নি ভৰি ভাঙিব সেইটো সঁচা কথা। 16 ফেব্ৰুৱাৰী আৰু 15 এপ্ৰিল এই দুটা দিনত নৰ্থ কোৰিয়াত কোনো ব্যক্তিয়ে বিয়া পাতিব নোৱাৰিব, কাৰণ সেই দুটা দিনত নৰ্থ কোৰিয়াৰ প্ৰতিজন নাগৰিক ঘৰৰ পৰা ওলাই আহি কিম ইল চং আৰু কিম জং উনৰ মূৰ্তিত ফুল দিবহি লাগিব। ইলেক্ট্ৰিচিটি দিনটোত কেৱল কিছু সময়ৰ বাবেহে দিয়া হয়। আজৰি সময়ত আমি সাধাৰণতে টিভি নহ'লে মোবাইলটোত আমি অলপ সময় দিওঁ। কিন্তু এটা ছাৰ্ভেৰ পৰা গম পোৱা গৈছে যে নৰ্থ কোৰিয়াত প্ৰতি 100 ঘৰ মানুহৰ ভিতৰত কেৱল 10 ঘৰ মানুহৰহে টিভি আছে, আৰু তাত কেৱল চৰকাৰে নিৰ্ধাৰণ কৰা মাত্ৰ 3টা চেনেলহে চাব পাৰিব। যদি আপুনি নৰ্থ কোৰিয়াৰ ৰাজধানীত থাকে তেনে এটা চেনেল আপুনি বেছিকৈ চাব পাৰিব, আৰু যদি সেই চেনেলকেইটাৰ লগত আপুনি কিবা খেলি মেলি কৰে তেনে জেলৰ ৰাস্তা হয়তো আপোনাৰ কাৰণে মুকলি হৈ থাকিব পাৰে। প্ৰতিখন ঘৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত কিছুমান ৰেডিঅ' আছে যিটো বন্ধ কৰাটো এটা অপৰাধ।
যিটো সময়ত ইণ্টাৰনেটে প্ৰগতিত নতুন দিশ দেখাইছে সেইটো সময়ত নৰ্থ কোৰিয়াৰ জনসাধাৰণে ইণ্টাৰনেটৰ ব্যৱহাৰৰ পৰা বহুত দূৰতে থাকিবলগীয়া হৈছে। ইউটিউব, মাইক্ৰ'ছফ্ট, ফেচবুক ইত্যাদি নৰ্থ কোৰিয়াত বেণ্ড আছে। পৃথিৱীত কি চলি আছে নৰ্থ কোৰিয়াৰ বেছিভাগ জনসাধাৰণে গমেই নাপায়। ইণ্টাৰনেট কেৱল কিছু VIP ব্যক্তিয়েহে ব্যৱহাৰ কৰিব পাৰিব। যদি আপুনি নৰ্থ কোৰিয়া ফুৰিবলৈ যায় আৰু হাতত কেমেৰা লৈ কোনো দুখীয়া মানুহৰ ফটো উঠায়, তেনে নৰ্থ কোৰিয়াৰ চকুত আপুনি এজন অপৰাধী হ'ব আৰু ইয়াৰ বাবে আপুনি শাস্তিও পাব লগা হ'ব পাৰে। ইতিহাস পঢ়োৱাৰ নামত নৰ্থ কোৰিয়াৰ ছাত্ৰ ছাত্ৰীক কিম ইল ছং আৰু কিম জং ইলৰ বীৰগাথা শুনোৱা হয়। এনেও তেওঁলোকৰ পৃথিৱীৰ বেলেগ দেশৰ লগত কোনো মতলবেই নাই। আৰু স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকল কোনো সামান্য নহয়। মাক দেউতাকে পাৰে বাবেহে পঢ়াব পাৰিছে, কাৰণ ইয়াৰ স্কুলৰ ফিজৰ লগতে ডেস্ক বেঞ্চৰ বাবেও টকা পইচা দিবলগীয়া হয়। সেইবাবে নৰ্থ কোৰিয়াত বহুতো অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক স্কুললৈ পঠাবই নোৱাৰে আৰু সেইবাবে গাঁৱলীয়া ঠাইত স্কুল বোলা কোনো অনুষ্ঠানেই নাই। নৰ্থ কোৰিয়াত বাইবেল পঢ়া আৰু পৰ্ণ চোৱা এই দুয়োটা কামতে বেণ্ড আছে। যদি এই দুটা কাম কৰোঁতে কোনোবাই দেখে তেনে আপোনাৰ মৃত্যুৰ পৰ্যন্ত শাস্তি হ'ব পাৰে। ইমানখিনি শুনাৰ পাছত আপোনালোকৰ মনত হয়তো এটা কথা আহিব পাৰে যে নৰ্থ কোৰিয়াৰ জনসাধাৰণ একগোট হৈ চৰকাৰৰ বিপক্ষে কিয় মাত নামাতে। তেনে কথাটো হ'ল, যদি কোনোৱে চৰকাৰৰ বিপক্ষে মাত মাতে তেনে তেনেকুৱা মানুহক এখন বিশেষ ধৰণৰ এডুকেশ্যন কেম্পলৈ পঠিয়াই দিয়ে, য'ত তেওঁলোকৰ মাইণ্ড ৱাছ কৰিবৰ বাবে সকলো ধৰণৰ চেষ্টা চলোৱা হয়। গতিকে আজিলৈ ইমানেই। নৰ্থ কোৰিয়াৰ এই ইণ্টাৰেষ্টিং কথাখিনি শুনি কেনেকুৱা লাগিল নিশ্চয় জনাব। গতিকে আজিলৈ ইমানেই। টাটা, বাই বাই।